ঐ নাগেশ্বৰ, মোৰ মানুহজনীক বিচাৰি পাম নাই বাৰু? মোৰ হ'লে বিৰাট চিন্তা হৈছে। কেনে আছে বাৰু তাই? পাব পাব, কেলে নেপাব? আমি চবে মিলি বৌজনীক বিচাৰিম নহয়, ভয় নাখাব। তো পাব পাব, কেলে নেপাব? আমি চবে মিলি বৌক বিচাৰিম নহয়। ঐ চাল্লা, তই একদম কথাই নকবি, গাড়ী মাৰি দিম। শুনক, আমি গোটেই দমে একেলগে বিচাৰিলে নহ'ব, আমি দুটা পাৰ্টি হ'ব লাগিব। এটা হ'ব আমাৰ বাচ্চা পাৰ্টি, তাত থাকিম মই, বুধেশ্বৰ আৰু পেলকু। নাই মই তোৰ লগত নহওঁ দেই, মই বাচ্চা পাৰ্টিত নহওঁ। তই একোৱে কৰিব নোৱাৰিবি, মই নাগেশ্বৰ দাৰ লগত হ'ম। ঐ চাল্লা, তই মোক পুষ্পা বুলি ভাবিছ নি? ফায়াৰ হয় মই, ফায়াৰ, বম মাৰি জম্বিবোৰক উৰাই দিম। নাই মই হ'লেও তোৰ টিমত নহওঁ। হ'ব দে বুধে। তেনেহ'লে মই, বুধেশ্বৰ, পেলকু আৰু নন্দকাই। ধেত চাল্লা, ঐ নাগেশ্বৰ, তই কাৰ লগত দিলি বাৰু? কেতিয়াবা পানী আৰু জুই মিলে নেকি? তেতিয়া শত্ৰু বিচাৰ কৰি থাকিব নালাগে দেই। বৌজনীক কেনেকে বিচাৰি পাম সেইটো চিন্তা কৰক। বৈ উপায় নাই আৰু, শকুন্তলাজনীক যেনেকে হ'লেও বিচাৰি উলিয়াব লাগিব। বোৱাৰী, পানী গৰম হৈ আছে, বেছি হাল্লা নকৰিবি। অলপ পিছত তোক এনেও গিলাচ মাৰিম। তই গাহৰি পাইছ নি? তাক গিলাচ মাৰিবলে এইজনী মানুহ হয়। কি কবি আৰু, প্ৰথমবাৰ মানুহ পাইছো তো। জিভা পানী একদম টপৰকে পৰি গৈছে। বোৱাৰী, তই নিজে জাপ দিবি নে তোক পেলাই দিওঁ? মাত এটা নাই জম্বিবোৰ চিকাৰলৈ গ'লে নি? মোহন, কথা এটা কচোন, তই মোৰ মাইকীজনীৰ লগত সদায় কথা পাত নে কিনো? পাতোতো, আপুনি কি ধেমালি কৰা বুলি ভাবিছে নি? চাল্লা, গাড়ী মাৰি দিম। চাল্লা, মোৰ মাইকীজনীৰ ওপৰত তোৰ কিহৰ চকু? চকু উকতে আনিম, চিনি পোৱা নাই? চৰি, মই এনেহে কৈছিলো কিবা। কণা গাভিনী, মৰিলো। চাল্লা জম্বি, তই কাক ধৰিবলৈ আহিছ? পাবি ৰ। মোহন, মাৰ, বম মাৰ, নহ'লে গুলুক দাক জম্বিটোৱে খাই পেলাব। ইয়াহু! বটি, নাকৰ বাৰান্দা ফাটি গ'ল। তেজ খোৱা, নাকতে মাৰিব পালি। উপায় নাই দাইটি, চৰি। বলক ইয়াৰ পৰা যাওঁ, বৌজনীক বিচাৰিব লাগিব নহয়। বৈ, অতি সোনকালে মানুহজনীক বিচাৰি উলিয়াব লাগিব। ক'ত গ'ল বে জম্বিবোৰ? পালে গুটি চুটি ভাঙি দিম। মোৰ মতে জম্বিবোৰ ইয়াত নাই, বুজিছ? সিহঁতে গ'লগে চাগে কৰবালে। চাল্লা, যতে গ'লেও সিহঁতক গুটি দুটা ভাঙিহে এৰিম। হয়নে? বুধেশ্বৰে ঠিকেই কৈছে, হাবিফালে গ'ল চাগে। নাগেশ, তই একদম ঠিক কথাই কৈছ, নহ'লে সিহঁতে আমাক ধৰিব আহিলেহেঁতেন। ব'লক তেতিয়াহ'লে আগলৈ যাওঁ, হাবিৰ মাজলে। বল। ভাইটিহঁত, মাত শুনিছানে জম্বিবোৰৰ? মই অলপ শুনিছো, এইখিনিতে আছে চাগে। নাগেশ, ময়ো কিহবাৰ মাত শুনিছো। জম্বিবোৰ আমাৰ আশে পাশে আছে চাগে, বেছি দূৰত নাই। ধেত চাল্লা, ক'ত যে থাকে আৰু দেই ইহঁতে, ইমান ভয়ানক জেগা। সঁচাকে ন, মোৰ হ'লে হাগিবহে লাগিছে পাই। ধেত ভয় পাদুৰা চাল্লা। নাই ভাইটিসকল, ভয় নকৰিবা, আমি আছো নহয়, আমি ইজনে আনজনৰ সাহস। কি চাই আছ? দি দে জুইত। হাগি দে। বোৱাৰী, গৰম পানীত উতলিবলে আজু হৈ থাক, আৰু অলপ সময় পিছতে তোক গৰম পানীত উতলোৱা হ'ব। কি চাই আছ? দি দে গৰম পানীত, খাই দিওঁ মালৰ লগত। বৌ ভালে আছেনে? একো নাই হোৱাতো আপোনাৰ?
মই ভালে আছো নাগেশ্বৰ। তোমালোকে নথকা হলে আজি মই মৰি থাকিলোহেঁতেন। তোমালোকক কি বুলি ধন্যবাদ দিম মই ভাবিয়ে পোৱা নাই। হেত বৌ কিয় দুখ কৰিছে? দুখ নকৰিব আকৌ। মা ভালে আছানে? আছো ল'ৰা, ভালে আছো। তহঁতি ভালে আছনে? আৰু দেউতা ক'ত? দেউতা নি? দেউতা সেইফালে আছে, বিচাৰি ফুৰিছে তোমাক। ৰ'ব, মই গোলোক দাক কল কৰি মাতি দিছো। হেল্ল' গোলোক দা, শুনিছে? বৌক পাই গলো নহয়। ব'লক এতিয়া ঘৰলে, চিন্তা কৰি থাকিব নালাগে আৰু। বৌ ভালে ভালে আছে, ঠিকে আছে।